এইটো গ্লাছ যে আছে এইটো মানে এনেকে ছিঙি গৈছে হা তেখেতে মানে এনেকে খুন্দালে না মন গলে মোৰ কাষলে আহিবা এদিন কোনে কিদৰে খাওঁ কিদৰে শুওঁ চাই যাবা হিনিৰলে। হেল্ল' এভৰিৱান, ৱেলকাম টু ময়ুৰ ভ্লগছ। আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰ মনটো সিমান এটা ভাল নহয়। যোৱাকালি মোৰ এই গাড়ীখনৰ এটা এক্সিডেণ্ট হ'ল, যাৰ ফলত মোৰ যিখন লেফ্ট ছাইডৰ মিৰৰ অৰ্থাৎ ছাইড গ্লাছ সেইখন মোৰ টোটেলি ডেমেজ হৈ গ'ল। মানে ঘটনাটো এনেকুৱা ধৰণৰ যে মই লাহে লাহে গৈ আছিলোঁ, তাৰপিছত লেফ্ট ছাইডৰ পৰা এজন ব্যক্তি, তেখেতৰ বয়স প্ৰায় 45 to 50 ভিতৰত আছে, ইমান জোৰত মানে লেফ্ট ছাইডৰ পৰা অভাৰটেক কৰিলে। তেখেতে গ্লাছখনত খুন্দাই থৈ গ্লাছখন ছিঙি তেখেতে গুচি গ'ল। না তেখেতে ৰখিলে না এনেকৈ চালে মানে সঁচাকৈ এইবিলাক বস্তু মানে বেয়া লাগে। আৰু তেখেত বয়সতকৈ বহুত ডাঙৰ। মই ইচ্ছা কৰিলে তেখেতক ধৰিব পাৰিলোঁ হয়, মানে তেখেতৰ হেলমেটো নাছিল। ইতিমধ্যে মই তেখেতৰ বাইকৰ নাম্বাৰটো মই নোটো কৰি লৈছোঁ, কিন্তু এইবিলাক বেছি মানে জামিলাত সোমাব বিচৰা নাই আৰু মানে তেনেকুৱা কৰিলে বেয়া লাগে। যিহেতু আমি গাড়ী চলাই থকা মানুহ, হয়তো তেখেতেও গাড়ী চলাই থকা মানুহ হ'ব পাৰে। তেখেতে মানে ভাবিলে যে ৰখিলে কিবা এটা প্ৰব্লেম হ'ব, সেইকাৰণে তেখেত গুচি গ'ল। জানো হওক, বহুত বেছি বেয়া লাগিলে, যিহেতু নিজৰ কষ্টৰ উপাৰ্জনে লোৱা এখন গাড়ী এনেকৈ সৰুকৈ এটা স্কেচ পৰিলে বহুত বেয়া লাগে। আৰু বৰ্তমান মই গৈ আছোঁ গুৱাহাটীত। মই কালি দাদাজনক ফোন কৰিছিলোঁ, গাড়ীখন যদি মই ক্লেইম কৰিলে মই গ্লাছটো পাই যাম। তো গৈ আছোঁ এতিয়া বেহৰবাৰীত। আৰু ভ্লগটো বহুত দিনৰ মূৰত আৰম্ভ কৰিলোঁ, গতিকে আপোনালোকে মোক এনেকৈ যদি ছাপোৰ্ট দিয়ে, এনেকৈ ভ্লগ আহি থাকিব। মই যিবিলাক ঠাইত যাওঁ এনেকৈ ভ্লগ দিবলৈ চেষ্টা কৰি যাম। আৰু যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব। গতিকে দেৰি নকৰোঁ, ইপিনে আমি চব গাড়ীখন লৈ ওলালোঁ। আৰু জানো হওক, এইখন ক্লাছত ডেমেজ হৈছিলে, মই আপোনালোকক দেখাম বাৰু। গতিকে ইয়াত বেছি দেৰি নকৰোঁ, যিহেতু মোক 10টা বজাত পাব দিছিলে। তেন্তে বলক আপোনালোকেও মোৰ লগত গুৱাহাটীলৈ। আৰু এইকেইটা স্পীড ব্ৰেকাৰ একদম ডেঞ্জাৰ গাইছ। আৰু এইটো ৰাস্তা আছে, এনেকৈ এইমছ যাব পাৰি। এইখিনি শিঙিমাৰি বুলি কয়। এনেকৈ গ'লে এইমছখন পাই যায়, চাংচাৰি এইমছখন এনেকৈ গ'লে। আৰু একদম ৰাস্তা ধুনীয়া ৰাস্তা বনাইছে কিন্তু। তো এতিয়া লোকেশ্যন দিছে, আমি লোকেশ্যন ফ'ল' কৰি যাব লাগিব। আৰু 6.9 কিলোমিটাৰ আছে। আৰু গাইজ দেখিছেনে যাম, এই স্মাৰ্ট চিটি আৰু কি ক'ব, উপায় নাই আৰু। ইফালেও যাম সিফালেও যাম, চাৰিপিনে যাম। আৰু এতিয়া আমি যাব লাগিব আৰু 6.9 কিলোমিটাৰ। তো চাই থাকিব আপোনালোকে। আৰু যদি ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। এইখন কৰি গাড়ী গাইজ, মেঘালয়ৰ গাড়ী। মন গলে মোৰ কাষলে আহিবা এদিন কোনে কিদৰে খাওঁ কিদৰে শুওঁ চাই যাবা হিনিৰলে। গুৱাহাটীৰ এইটো যাম কেতিয়া ভাল হ'ব ভগৱান জানে। আৰু যিহেতু পিকনিকৰ ছিজন চলিছে, পিকনিকৰ গাড়ীবিলাকো সোমাই গৈছে, গতিকে চাৰিওফালে জাম হৈ গৈছে। আৰু এই কৃষ্ণ গাড়ীটো ইয়াত দিলোঁ ধুনীয়াকৈ। আৰু ইয়াতে টাটা মটৰ্ছত দাদাজন আছে। দাদা কেনেকৈ খবৰ, কেনেকৈ কাম হৈ যাব না তোমালোকে? আজি মই কাম কৰি দিম, যিমানখিনি আগবঢ়াব পাৰোঁ। ঠিক আছে, মনটো মানে বেয়া লাগিছে, গ্লাছখন মানে ভাঙি দিছোঁ না খুন্দাই পেলাই। বেছি টাইম নলওঁ, কামখিনি মই কৰি দিম ভাল। ঠিক আছে থেংক ইউ। এই গাড়ীটো ইয়াত দুঘণ্টাত হ'ব লাগিব। ইয়াত ৰাখি দিছোঁ বঢ়িয়াকৈ। টাটা মটৰ যিটো আপোনাৰ বেহৰবাৰীত আছে, চাই থাকিব। অৱশেষত 2 ঘণ্টা ৰখাৰ পিছত এয়া মোৰ গাড়ী কাম কৰি আছে দাদাজনে। আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে, নিউ গ্লাছখন আহি যাব। আৰু এক্সিডেণ্টটো হৈ গ'ল, এতিয়া সেইটো ভাবি থাকি লাভ নাই। যিখিনি হ'বলগীয়া আছিল সেইখিনি হৈ গ'ল। আৰু অকণমান মোৰ গাড়ীত স্ক্ৰেটছো পৰিছিলে, আৰু স্ক্ৰেটছখিনি ৰিমুভ কৰিবৰ কাৰণে গাড়ীখন মই এদিন থ'ব লাগিব, যিহেতু আজি সময় তেনেকৈ নাই। গাড়ীখন মই আজি লৈ যাম আৰু এদিন আহি পিনে স্ক্ৰেটছখিনি ৰিমুভ কৰিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, কি হয় কি নহয় মই খুব সুন্দৰকৈ দেখুৱাই দিম। মন গলে মোৰ কাষলে আহিবা এদিন কোনে কিদৰে খাওঁ কিদৰে শুওঁ চাই যাবা হিনিৰলে। স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথনি। এইখন ইয়াত আগতে স্কেচ আছিলে, এইপিনে ভঙা আছিলে, এতিয়া ভঙাটো নাই বাৰু। অকণমান ইয়াতে স্কেচ পৰি আছে, স্কেচটো গুচাব লাগিব। এইটো স্কেচ গুচাব লাগিব। মানে কি ক'ব, খৰি লৈ আছিল ন, বাইকখনত খৰিও আছিলে। খৰি আনি পেলাই বাইকৰ হেণ্ডেল ইয়াত লাগিছে, তাৰপিছত খৰিবিলাক ইয়াত লাগিছে, মানে গছৰ ডালবিলাক আছিলে, গছৰ ডালবিলাক ইয়াত লাগিছে। তো
তাৰপিছত ইয়াত বাইকৰ হেণ্ডেল লাগিছিলে, লাগি পিনে গ্লাছখন ভাঙি গৈছিলে। তাৰপিছত ইয়াতো অকণ স্কেটছ আছে বাৰু, দেখিছেনে? এইবিলাক স্কেটছ পৰি আছে। এইবিলাক মানে গছৰ ডাল লাগিছিলে মানে। তো যি কি নহওক, হোৱাটো হৈ গ'ল, বেছি মন বেয়া কৰি লাভো নাই। তো এতিয়া বাই বাই বেহৰবাৰী টাটা মটৰ্ছ। আৰু খুব ভাল লাগিলে, কামখিনি খুব সুন্দৰকৈ কৰি দিলে। আৰু অকণমান কাম আছে বাৰু, এইখিনি দুদিনমান সময় দিব লাগিব, যিহেতু মোৰ হাতত খুব সময় কম, মানে মোৰ শ্বুটিঙো চলি আছে। আৰু সদশেষত ভাত একাহীৰে আমাৰ ভিডিঅ'টো সামৰণি পেলাম। ভাতখিনি খাই লওঁ, আপোনালোকে চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো লৈছোঁ বিদায়, ধন্যবাদ, জয় অসম।